নমস্কাৰ, অৰূপ দাস মেকআপৰ ইউটিউব চেনেললৈ আটাইকে স্বাগতম জনাইছোঁ। আজি আছোঁ জ্যোতিষিষ্টকন ফিল্ম ষ্টুডিঅ'ত আৰু এইটো ফিল্ম ষ্টুডিঅ'ৰ এটা মেকআপ ৰুম আৰু বেলেগ জেগাতো মেকআপ ৰুম আছে। আমাৰ মেকআপ ইয়াতে আছে। আমাৰ শ্বুটিং হৈ আছে ফিচাৰটোৰ। দিনৰ পৰা মেকআপ কৰি আছিল আমাৰ দেৱজিৎ। এতিয়া ৰাতিৰ অকণমান চিন আছে, তো মই আহিছোঁ ৰাতিখিনি কৰিবৰ কাৰণে। তো ভাবিলোঁ যে ইয়াৰ পৰা অকণমান ভিডিঅ' বনাওঁ আৰু এই জ্যোতিষিষ্টকনৰ গোটেই পৰিৱেশটো অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আহক আপোনালোকে ভিডিঅ'বোৰ চাব, মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আহক। এয়া জ্যোতিপ্ৰসাদ আগৰৱালাৰ মূৰ্তি। এইটো ই এটা ফ্ল'ৰ হয়। এইটো তাত বিশেষকৈ AC প্ৰভিজন আছে। এইটোত বিভিন্ন ধৰণৰ শ্বুটিং তাতো চলে। এইখন মূল গেট। এনেকৈ সোমাব লাগে চিত্ৰাৱনৰ ভিতৰলৈ, মানে জ্যোতিষিষ্টবন ফিল্ম ষ্টুডিঅ'ৰ ভিতৰলৈ সোমাব লাগে এনেকৈ। এয়া জ্যোতিষিষ্টবনৰ অফিচ। ইয়াতে এডমিনিষ্ট্ৰেটিভ বিভাগৰ সকলো ইয়াতে কাম কাজবোৰ চলে। এইবোৰতে শ্বুটিং চলে। ধুনীয়া ধুনীয়া ঘৰবোৰ, ভিতৰবোৰ ইয়াতে শ্বুটিং চলি থাকে। এইখন জ্যোতিষিষ্টবনৰ কেণ্টিন। এইটো এটা অডিটৰিয়াম হ'ল, ফাৰ্ষ্ট ফ্ল'ৰত আছে। ইয়াতে অসমীয়া চিনেমাৰ বিভিন্ন ধৰণৰ চিনেমাৰ চেঞ্চৰ বৰ্ডৰ যিবোৰ চিনেমা মানে চেঞ্চৰ কৰা হয়, ইয়াতে স্কেনিং কৰা হয় আৰু বিভিন্ন ধৰণৰ চিনেমাৰ প্ৰিমিয়াৰ শ্ব' ইয়াতে হয়। এই ওপৰত যে দেখিছে এইটো আৰ্কাইভ হল। ইয়াতে পুৰণি চিনেমাবোৰ সংৰক্ষণ কৰি ৰখা হৈছিলে। এতিয়া বাৰু ইয়াতে নাই। এতিয়া ফিল্ম ফাইনেন্সে তেওঁলোকৰ নিজৰ জেগাত লৈ গ'ল। এতিয়াতে পুৰণি কেমেৰা, চাউণ্ডৰ এইবোৰ ইকুইপমেণ্টছৰ সংৰক্ষণ কৰা আছে। এইটো ওপৰত দেখাই আছোঁ। এইটো আৰ্কাইভ হল বুলি কয়। আগতে ইয়াতে চিনেমাবোৰ আছিলে। আমাৰ পুৰণি যিবোৰ চিনেমা আছিল বা যিবোৰ সংৰক্ষণ কৰিব লগা চিনেমা আছিল, সকলো চিনেমা ইয়াতে সংৰক্ষণ কৰা আছিলে। এতিয়া ফিল্ম ফাইনেন্সে লৈ গ'ল ইয়াৰ পৰা, তেওঁলোকৰ য'ত বনাইছে তেওঁলোকৰ আৰ্কাইভ য'ত হল আছে তালৈ লৈ গৈছে। অকণমান দেখাই দিছোঁ। এইটো এটা ষ্টুডিঅ'ৰ ফ্ল'ৰ। ইয়াৰ ভিতৰতো শ্বুটিং হয়। এইটো এটা ফ্ল'ৰ। এইখন জ্যোতিষিষ্টবন ফিল্ম ষ্টুডিঅ'ৰ জেনেৰেটৰ ভান। যেতিয়া আউটডোৰ শ্বুটিং হয়, য'ত কাৰেণ্টৰ ব্যৱস্থা নাথাকে, তেতিয়া এই জেনেৰেটৰ ভানখন লৈ যোৱা হয় আৰু এইখনৰ পৰাই কাৰেণ্ট দিয়া হয় আৰু শ্বুটিং কৰাৰ কাৰণে। আউটডোৰতো কিছু লাইট বা বিভিন্ন ধৰণৰ হেৰিবোৰৰ কাৰণে জেনেৰেটৰ ভেনৰ প্ৰয়োজন হয়। তেতিয়া এই জেনেৰেটৰ ভেনখন এখন নহয়, বহুতকেইখন আছে। এতিয়া বাকীবোৰ চাগে শ্বুটিঙত গৈছে, তো এইখন আছে। এইখনকে এবাৰ দেখাই দিলোঁ। এইখন জ্যোতিষিষ্টবন জেনেৰেটৰ ভেন। এই ৰাস্তাটোৰে চিধাই গৈ থাকিলে অকণমান কিছু দূৰ গ'লে চাহ বাগিচা এখন আছে, তাতো হয় বিভিন্ন ধৰণৰ শ্বুটিং। ইমান ডাঙৰ চাহ বাগিচা নহয়, সৰু চাহ বাগিচা। তাৰে কাষত নিজৰা আছে, বহুত ধুনীয়া নহয়, নিজৰা আছে এটা। এই ৰাস্তাটোৰে গৈ থাকিব লাগিব। এই যে দূৰত দেখিছে, এও এটা হল হয়। তো এই এটা ফ্ল'ৰ। ইয়াতো শ্বুটিং চলে বিভিন্ন ধৰণৰ। ওপৰত ইয়াত ফ্ল'ৰ হয়। এইটো এটা ফ্ল'ৰৰ ভিতৰ, ইয়াতো শ্বুটিং চলে। এও এটা মেকআপ ৰুম। প্ৰতিটো ফ্ল'ৰৰ লগত একোটা মেকআপ ৰুম আছে। এইটো আছে অকণমান ওপৰত। এই এটা মেকআপ ৰুম। ইয়াত এতিয়া শ্বুটিং চলা নাই। এইটো হ'ল ৰি-ৰেকৰ্ডিং থিয়েটাৰ। এয়া জ্যোতিষিষ্টবন ফিল্ম ষ্টুডিঅ'ৰ ৰাতিৰ পৰিৱেশ। বিভিন্ন ফ্ল'ৰত বিভিন্ন ইউনিটৰ শ্বুটিং চলি আছে। এটা অকণমান ৰাতিৰ পৰিৱেশটো দেখাই দিলোঁ। এটা এডাল বকুল গছ। এই গছডাল অসমীয়া চিনেমাৰ প্ৰতিজন আৰ্টিষ্ট, প্ৰতিজন টেকনিচিয়ানে খুব ভালদৰে জানে। প্ৰতিজন আৰ্টিষ্টে হওক, টেকনিচিয়ানে এই বকুলৰ তলত এবাৰ হ'লে বহিবই। এই বকুল গছজোপাই জ্যোতিষিষ্টবনৰ ফিল্ম ষ্টুডিঅ'ৰ বহুত স্মৃতি
বহুত মানুহৰ বহুত স্মৃতি ইয়াতে জড়িত হৈ আছে। আমিও ইয়াতে বহোঁ যেতিয়া শ্বুটিং নাথাকে বা ৰাতি বেছি দেৰিলৈ শ্বুটিং হয়, তেতিয়া সকলোৱে ইয়াতে বহে। এডাল আমি বহুত সৰুৰ পৰা দেখিছোঁ। এয়া আমাৰ শ্বুটিঙৰ আজিৰ শেষ চিন। ইয়াৰ পিছত শ্বুটিং পেকআপ। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব, লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ।